নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 29 অক্টোবৰ। এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অসম চৰকাৰে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। এবাৰ নতুনকৈ অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত কৰিব অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা সেই ডাঙৰ ঘোষণা কৰা হৈছে। এবাৰ নতুনকৈ লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰী ধন। এটা বিগ ব্ৰেকিং জনাইছোঁ, অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব নতুন হিতাধিকাৰীৰ নাম। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। এবাৰ নতুনকৈ লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰী ধন। এটা ভাল খবৰ, 8 লাখ মহিলাক সন্নিৱিষ্ট কৰা হ'ব অৰুণোদয় আঁচনিত আৰু 1.5 মাহৰ ভিতৰত আঁচনিত অন্তৰ্ভুক্ত কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বিত্তমন্ত্ৰী অজন্তা নেওগে কৰিছে এই ডাঙৰ ঘোষণা, বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। এবাৰ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব নতুন নতুন হিতাধিকাৰীৰ নাম আৰু 1.5 মাহৰ ভিতৰত সেই আঁচনিৰ কাম আৰম্ভ কৰা হ'ব। আমি জনাই আছোঁ সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ। এইবাৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ডক লৈ বিদ্যুৎ বিভাগৰ জৰুৰী জাননী আহি পৰিছে। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ডক লৈ বিদ্যুৎ বিভাগৰ জৰুৰী জাননী আহি পৰিছে। এবাৰ গ্ৰাহকসকললৈ জৰুৰী জাননী জাৰি কৰিছে APDCLৰ তৰফৰ পৰা। 31 ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব আপুনি এইকেইটা কাম। আপোনাৰ ভোটাৰ ID, আধাৰ নম্বৰ APDCLৰ পৰ্টেলত আপডেট কৰিবলৈ আহ্বান জনাইছে চৰকাৰে। লগতে নতুন বিদ্যুৎ সেৱা সংযোগৰ বাবে আধাৰ, ভোটাৰ নম্বৰ প্ৰদান কৰাটো বাধ্যতামূলক। কেনেকৈ APDCL পৰ্টেলত আপডেট কৰিব আপোনাৰ আধাৰ, ভোটাৰ ID নম্বৰ, তাৰ তথ্য আপোনালোকৰ লৈ আহিছোঁ। প্ৰথমে আপুনি লগ ইন কৰিব লাগিব www.apdcl.org। এই ৱেবছাইটত প্ৰথমে আপুনি লগ ইন কৰিব লাগিব আৰু তাৰপিছত পঞ্জীভুক্ত মোবাইল নম্বৰ টাইপ কৰি চেণ্ড OTPত আপুনি ক্লিক কৰিব লাগিব আৰু তাৰপিছত আধাৰ নম্বৰ, ভোটাৰ ID নম্বৰ আপুনি টাইপ কৰিব লাগিব আৰু আপডেট বুটনত আপুনি যেতিয়া ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে তথ্যসমূহ ছেভ কৰিব পাৰিব আপুনি। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ডক লৈ ইতিমধ্যে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা জৰুৰী জাননী জাৰি কৰা হৈছে।